দেউতা আজি পেলনীয়া বস্তু কি পালে তেনেকে নকবি এদিন সকলো বস্তু কামত আহিবই একো পেলনীয়া নহয় হেৰ হয়নে এই লোহাৰ টুকুৰাবোৰ কিহৰ কাৰণে ৰাস্তাত পৰি আছিল ভাবিলো এদিন কামত আহিব এই ভগা চিগা লোহাৰ টুকুৰাবোৰ ঘৰৰ ভিতৰলৈ নানিব শনিগ্ৰহৰ লোহা শনি মোৰ ওচৰলৈ আহিব নোৱাৰে নহয় গায়ত্ৰী মাক হয় দেউতা এজন শনি আন এজন শনিৰ ওচৰলৈ নাযায় নহয় মানে মানে থাক বৰ বুদ্ধিমানটো ওলাবলৈ আহিছ বাৰু গোবিন্দ কচোন এই ভৰ বাৰিষা বৰষুণ দিয়া নাই কেলে হয় দেউতা বৰষুণ দিয়া নাই আৰু নাই দিয়া নহয় হয় দেউতা এইটোৱে নাজানা বুৰ্বক এই বুৰ্বক হৈ বুদ্ধিমান হ'ব খোজা দুখত তোৰ দৰমহাৰ পৰা 10 টকা কাটিব লাগিব বৰষুণ দিয়া নাই আৰু মই কাৰ মূৰটো কৰিব লাগে চেহেৰাটো চা সুৰ নাইকিয়া হাতীৰ নিচিনা চাচোন চা কেনেকুৱা বিকট চেহেৰা পাই তই মৰিলি মাটিৰ লগত মিলি যাবি এদিন দেউতা মোৰ দেউতাই তেওঁ ধাৰ খুজিব নোৱাৰি আপোনাৰ ওচৰত মোক চাকৰ ৰাখিলে কাম দিবৰ সময়ত আপুনি কৈছিল 300 টকা দিব শুনিয়ে মই আনন্দত আত্মহাৰা হৈ গৈছিল নহয় দেউতা কেতিয়াবা কোনোবা আপোনাৰ ধাৰ খোজা নাই বুলি কেতিয়াবা ধান খেতি বেয়া হোৱা বুলি কেতিয়াবা অসুখ বা পানী লগা হোৱা বুলি এটা উপশব্দ উলিয়াই আপুনি সদায় মোৰ দৰমহা কাটে এতিয়া আপুনি মোক মাহে 300 টকাৰ পৰা 12 টকা 25 পইচা দৰমহা দিয়ে তাৰে বাৰু মই কেনেকৈ খাই জীয়াই থাকিব লাগে ঠাণ্ডা পানী আৰু বতাহ যা যা যি মন যায় চিঞৰি থাক কোনো লাভ নহ'ব মই যি কলো মোৰ কথাৰ কোনো লৰচৰ নহ'ব ৰামচন্দ্ৰৰ নিচিনাই কথা মোৰ তই আৰু ৰামচন্দ্ৰ আৰে তইতো ৰাক্ষসৰ ঘৰত জন্ম লৈছিলি তই ৰাম নহয় ৰাৱণ কলিযুগত ৰাৱণ আহি এই হাবিচুক গাঁৱত লক্ষীনাৰায়ণ বৰুৱাৰ ৰূপত জন্ম ললিহি মোৰ কলিজা খাবলৈ তই নিশ্চয় যাবি ৰসাতলৈ যাবি তই কিবা কৈছ নেকি নাই একো কোৱা নাই কথা এটাহে ভাবি আছিলো সুন্দৰ কেনি যাও অলপ ওলাই যাওঁ ঘৰতে বহি পঢ়া শুনা কৰি পাছ টাছ কৰিব লাগে এই সব খবৰ খাতি নাই দিনটো এৰাল নোহোৱা গৰুটোৰ নিচিনাকে তলৌ ঘূৰি ফুৰিবি দেউতা তোমাৰ সদায় একেখন ৰেকৰ্ডকে মই কিমান শুনিম কোৱা মই অধৈৰ্য হৈ গৈছো ঘৰৰ পৰা দুখোজ বাহিৰলৈ যাব নাপাওঁ তুমি তোমাৰ সাতকাণ্ড ৰামায়ণখন আৰম্ভ কৰিয়ে দিয়া গোবিন্দ কয় দেউতাই কি কয় তুমি শুনি থৈ দিবা মই যেতিয়া গধূলি ঘৰলৈ আহিম তুমি মোক শুনাই দিবা পুৰণা ৰেকৰ্ডখন হয় সৰুৰ পৰা আমাৰ হাইলাক ভক্ত প্ৰহ্লাদ তাৰমানে তই কি বুজাব খুজিছ সৰুৰ পৰা হাইলাক ভক্ত প্ৰহ্লাদ আৰু মই বাপেক তোৰ মোৰ তাৰমানে মই হিৰণ্যকশিপুৰ ৰহ আৰু এটকা কটা গ'ল তোৰ এটকা কাটিলে 12 টকা 25 পইচা দৰমহাৰ পৰা অলপ আগতে কাটিলে 10 টকা আৰু এতিয়া কাটিলে এটকা থাকিলে টকা 25 পইচা এটকা 25 পইচা মই কি কৰিম বাৰু যা পাতিহাঁহৰ নিচিনা পেট থাকিলে এটকা 25 পইচাও যাব ভাগ ইয়াৰ পৰা হেৰা গ'ল নহয় কোনোবাই পেঞ্চিলৰ টুকুৰা এটা ইয়াত এনেকে পেলাই থৈ তোমাকে সুধিছো কি কৰিছা ইয়াত তোমাৰ মতলব কি এইটো আকাৰে এইকেইটা কথা কোৱা মানে কি দেউতা মোৰ বোধহয় তেওঁ কৈছে মোৰ কি মোৰ গাঁৱলৈ আহি মোক এই সুধিছে মোৰ কি বাপৰে বৰ আচৰিত কথা দেই বা দেখা যাওকচোন 50 পইচা 25 পইচা দি দেচোন
দেউতা 50 পইচানো কি বস্তু দি দিওঁ এই গৰু 25 পইচা দিবলৈ কৈছো 25 পইচা দে হ'ব দেউতা নমস্কাৰ কিবা লাভৰ আশা নেদেখিলে মই মুখ নুখুলো জিভা কৈ নাযাব সেইটো কথা বাৰু বাপু তুমি যে ইয়াত পৰা জুইশলা কাঠি আৰু নাৰিকলৰ বাকলি এইবোৰ গোটাই ফুৰিছা কিয় বাৰু ঠিকেইটো জুইশলা কাঠিৰ মূৰটো আছে ঠিকেই কিন্তু মগজ নাই কিন্তু আমাৰতো মগজ আছে এই জুইশলা কাঠিবোৰ গোটাই আপুনি লাভ আদায় কৰিব পাৰে মই আজৰি সময়ত ৰাস্তাত অদৰকাৰী হৈ পৰি থকা আধা পৰা জুইশলা কাঠিবোৰ গোটাই সেইবোৰৰ পৰা খেতিৰ বাবে সাৰ তৈয়াৰ কৰোঁ বয়সত মোতকে সৰু কিন্তু বুদ্ধিত বৃহস্পতি বৰ গুণী লোক দেই বাপু তুমিনো কোন মাত্ৰ কালি আহিছে আমাৰ যে সেই বসন্তৰ পৰিবাৰৰ ভিনিয়েকৰ ভায়েক আকৌ অৱশ্যে আৰু এটা পৰিচয় আছে আমাৰ যে সেই বালিবাট যে বালিবাটৰ সেই কৃপন নহয় মিতব্যয়ী সংঘৰ সভাপতি আকৌ হয় নেকি মিতব্যয়ী সংঘ এটা খোলা হৈছে নেকি হয় কথাটো হ'ল কি সঞ্চয়কাৰীসকলৰ এটা সংঘ গঠন কৰি বিভিন্ন শাখাত খোলা হৈছে আৰু এইটো শাখাৰ সভাপতি মই আৰু এই শাখাটোৰ নাম দিছো মই কৃপন সংঘ মানে মিতব্যয়ী সংঘ মৰমতে আমি তেনেকৈ মাতো বঢ়িয়া সুন্দৰ চাব্বাছ এই কাঠ কি বেঙাৰ দৰে কথা শুনি আছ তেনেই খেলা হৈ থাকিব নালাগে জুইশলা কাঠি কুটোৱা আৰম্ভ কৰি দে পিছত সেইবিলাক আমি ব্যৱহাৰ কৰিম জুইশলা কাঠি বিচাৰিব লাগে চেহেৰাটো কি নাচাবা যেন ঘটত কছে মোৰ কুচিয়া তোৰ চেহেৰাটো চাব নাপায় তোৰ চেহেৰা দেখিলে সতিনী যাত্ৰা ভংগ হয় নহয় হয় আজিৰ পৰা আমি দুয়ো একেলগে জুইশলা কাঠি বুটলিম দে হ'ব কিন্তু দেউতা আপুনি এবাৰ সুধিছেনে তেওঁ যদি ইমানেই ধন সাঁচিব বিচাৰে তেন্তে ইমান দামী কাপোৰ কিয় পিন্ধিছে ক্ষমা কৰি মোৰ ওচৰত সস্তা দামী যি কাপোৰ আছে সকলো এয়াই তাকো মোৰ বন্ধু এজনে তেওঁৰ বিয়াত উপহাৰ হিচাপে দিছিল ঘৰ পাই পোনপ্ৰথমে কাপোৰ সাজ খুলি ভালকৈ জাপি গুচি গাৰুৰ তলত লৈ শুই থাকো ৰাতিপুৱা বঢ়িয়া ইস্ত্ৰি হৈ থাকে গা ধুই উঠি মই তাকে ৰাতি কি পিন্ধি খোৱা ভাই এই তুচ্ছ শৰীৰটো থাকিবলৈ কাপোৰ লাগিবই নেকি চাওঁ ওচৰলৈ আহকচোন কাণখন দিয়ক বাতৰি কাগজ এখন লুঙিৰ দৰে মেৰিয়াই লৈ শুই থাকো